বিষ্ণু গোবিন্দ সর্বকারণা কিন্তু আমার এই সৃষ্টি মানৱ সকলৰ কাৰ্যই আজি আমাৰ মন আচৰিত কৰি তুলিছে। মায়াত আবদ্ধ হৈ মনুষ্যগণে পাহৰি পেলাইছে আজি মানৱত্বৰ জ্ঞান, পাহৰি গৈছে হৰি পূজা। মায়াতে আবদ্ধ হৈ নানা পাপ কাৰ্যত লিপ্ত হৈছে। আমাক অৱজ্ঞা কৰাৰ পৰিণাম মনুষ্যই নিশ্চয় ভোগ কৰিব লাগিব। কাৰণ যিয়ে যেনে কৰ্ম কৰে আমি তেওঁ তেনে পৰিভোগ কৰাওঁ। জগতত পুনৰ ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ বাবে অন্যায় অধৰ্ম মহিমূৰে কৰিবৰ বাবে আমি আমাৰ নতুন লীলা মেলিম পাতলি। যেতিয়াই মধ্য অধৰ্মৰ প্ৰাদুৰ্ভাৱ ঘটে তেতিয়াই আমাৰ প্ৰিয় ভক্তৰ মাজত এজনক আমি পৰীক্ষাৰ বাবে কৰোবাচল। এইবাৰ ধৰ্ম পৰীক্ষা হ'ব অযোধ্যা নেপতি ৰজা হৰিশ্চন্দ্ৰ। ৰজা হৰিশ্চন্দ্ৰ পৰম ভক্ত, পৰম বৈষ্ণৱ। তেওঁৰ দ্বাৰা জগতত পুনৰ ধৰ্ম মহিমা প্ৰচাৰ কৰিব লাগিব। হৰিশ্চন্দ্ৰই আয়োজন কৰা ৰাজকীয় যজ্ঞৰ প্ৰথম পূজা নাপাই পাৰ্বতী নন্দন গণেশে হৰিশ্চন্দ্ৰৰ ওপৰত কুপদৃষ্টি কৰিছে নোৱাৰে ঘটাব বিঘিনি আমাৰ ভক্ত। তাৰ আমি কৰিব পাই অন্য হাতে ক্ষত্ৰিয়তাৰ কৰি পৰিহাৰ ব্ৰহ্মত্ব লাভ কৰি বিশ্বামিত্ৰ আত্ম অভিমানী হৈ পৰিছে। তেওঁৰ দ্বাৰাই হৰিশ্চন্দ্ৰ পৰীক্ষা কৰিব লাগিব। অৱশ্যে এই পৰীক্ষাত আমাৰ সহায়ক হ'ব ধৰ্মৰাজয়, দেৱৰাজয়, লগতে ভগ্নী পাৰ্বতীৰো হ'ব প্ৰয়োজন। পাৰ্বতীক ৰাখিব লাগিব মত্য ধামত অন্নপূৰ্ণা ৰূপে। আৰু এই লীলাৰ মধ্য জগতত প্ৰতিষ্ঠা হ'ব পুণ্য তীৰ্থ কাশী ধামত। ভিন্নজনে ভিন্ন বেশেৰে পৰীক্ষা কৰিব ৰজা হৰিশ্চন্দ্ৰ। তেওঁ যদি আমাৰ পৰীক্ষা উত্তীৰ্ণ হয় তেন্তে জগতৰ অক্ষয় কীৰ্তি লাভ কৰি স্থান দিম আমাৰ সান্নিধ্যত।